নহয় আচলতে এই বৰাঘাট আৰু আচলপাৰ এইখিনি ঠাই প্ৰায় 300 কিমান মিটাৰ আছিলে 4 কিলোমিটাৰ এইখিনি ঠাই এডিবিৰ মানে আগৰ কামখিনিত এইখিনি ইনক্লুড হোৱা নাছিল নোহোৱাৰ কাৰণে তাৰমানে ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া তাত মানে হেঁচাটো পৰিছে আৰু এতিয়া অৱশ্যে এইটো ঠিক যে ইতিমধ্যে এইখিনি ঠাইৰ কাৰণে এডিবিৰ আঁচনিটো অনুমোদন হৈছে আৰু কামো অতি শীঘ্ৰে আৰম্ভ হ'ব কিন্তু বাৰিষাৰ কাৰণে কামটো আৰম্ভ কৰিব পৰা নাই এতিয়া এই বাৰিষাটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মূল লক্ষ্য হৈছে যে এই বাৰিষাৰ সময়খিনি ফাৰ্ডাৰ যাতে ডেমেজ নহয় বা তাতকৈ আৰু অতিৰিক্তভাৱে যাতে ক্ষতি নহয় এইখিনি ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে পেলিয়েটিভ নেচাৰত তেওঁলোকে কাম আৰম্ভ কৰিছে আৰু তেওঁলোকে ৰক্ষা কৰাৰ কাৰণে চেষ্টা চলাইছে আৰু মই ভাবোঁ যে এইখিনি ৰক্ষা হ'ব আৰু পিছত আমাৰ যিটো এডিবিৰ যিটো স্থায়ী কাম সেই স্থায়ী কাম বাৰিষাৰ পিছত আৰম্ভ হ'ব 131 crores and 94 lakhs আৰু এইটো হৈছে 4.5 কিলোমিটাৰ ছয়গাঁও সমষ্টিৰ ভিতৰত মানে এইটো এডিবিৰ অনুমোদন হৈছে কিন্তু ইয়াত ফৰ্মেলিটিখিনি আছে আৰু ফৰ্মেলিটিখিনি শেষ হ'ব আৰু এতিয়া যিহেতু অনুমোদন হ'লেও এইখিনি সময়ত কাম কৰিব নোৱাৰে বাৰিষাৰ সময়ত যেতিয়া পানী বেছি ডেপথটো বহুত বেছি আছে এডিবি এই ডেপথ থকা সময়ত কামখিনি কৰিব নোৱাৰে এই বাৰিষাৰ পিছতে কামটো আৰম্ভ কৰিব লাগিব বৰ্তমান পৰিস্থিতি য'ত ভয়ংকৰ হৈ আছে মই ভাবোঁ একেবাৰে নিশ্চিতভাৱে জানো যে চৰকাৰে এই আমি মন্ত্ৰীৰ লগতো এই কথাটো আলোচনা কৰিম এই চিটুৱেশ্যনটো আৰু আমি আপোনালোকক নিশ্চিতভাৱে এইখিনি কথা কওঁ যে ইয়াতকৈ আৰু ফাৰ্ডাৰ ডেমেজ নহ'ব